আপোনালোকৰো বাৰু মোৰ দৰে এনেকুৱাকৈ চুলি শুকান হৈ গৈছে তেনেহ'লে মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি সহজতে ঘৰতে বনাব পৰা হেয়াৰ পেক। যদি আপুনি চেনেলটো লাইক কৰা নাই এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাবৰ বাবে বেল আইকনটো দবাই দিব। হেয়াৰ পেকটোৱে আপোনালোকৰ চুলিকেইডাল চিল্কি কৰিব আৰু চাইনি কৰিব। হেয়াৰ পেকটো বনাবৰ বাবে আমাক লাগিব নাৰিকল, নৰসিংহৰ পাত। এতিয়া মই নাৰিকল ভাল ঢুকি লৈ নাৰিকলৰ পৰা অকণমান গাখীৰ উলিয়াই লৈছোঁ। আকৌ নৰসিংহৰ পাতকেইটাও ভালকৈ ধুই পিচি লৈছোঁ। এতিয়া মই পিচি লোৱা নৰসিংহৰ পেষ্টটোত 2 চামুচ নাৰিকল গুৰি দিম। তাৰপিছত মই ইয়াতে এড কৰিম নাৰিকলৰ পৰা উলিয়াই লোৱা গাখীৰ 3 চামুচ। এতিয়া গোটেই মিশ্ৰণটো চামুচৰ সহায়ত ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমাৰ হেয়াৰ পেকটো তৈয়াৰ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ চুলিত লগাম। লগোৱা হোৱাৰ পিছত মই 10 মিনিটমান সময় এনেকৈ ৰাখি দিম। 10 মিনিট সময় হৈ যোৱাৰ পিছত মই নৰ্মেল পানীৰে ধুই দিছোঁ। তাৰপিছত আকৌ নাৰিকলৰ গাখীৰখিনি লগাই 2 মিনিট সময় ৰাখি আকৌ নৰ্মেল পানীৰে ধুই দিম। ইমান ধুনীয়া চিল্কি হৈছে, শুকান ভাৱটোও নাইকিয়া হৈছে। আপোনালোকেও সপ্তাহত 3বাৰকৈ লগাই চাবচোন, ধুনীয়া সুফল পাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। ধন্যবাদ।